নমস্কাৰ বন্ধুসকল, বিডি নেক্সট আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি পথাৰত বোকা দিছে। কঠীয়া আমি লৈ আহিছোঁ ভাইটিয়ে মই। টমটমত লৈ আহিলোঁ বাটেৰে। এতিয়া আমি বোকাৰে পথাৰত যাব লাগিব। পথাৰত যাওঁতে কাণত ল'ব লাগিব। এতিয়া কাণত ল'বৰ কাৰণে ভাইটিয়ে বান্ধি আছে কঠীয়া। গধুৰ কঠীয়া বাপৰে, চাওক কেনেকৈ লৈ আহিছোঁ কাণত। কঁকাল চকাল যোৰা হলকি যাব যেন লাগি গৈছে। এয়া পথাৰত আলি দি আছোঁ মই। বোকা বেছি সেইকাৰণে কোৰত অহা নাই, হাতেৰে আলি দিছোঁ। এয়া ৰ'দটো, আজি ৰ'দ বহুত বেছি, বহুত গৰম, সেইকাৰণে চবৰে অৱস্থা বেয়া হৈ গৈছে। এইফালে মা, ধুন, পম্পী ৰুই আছে, মই আলি দি আছোঁ। চাওক এয়া, বৰষুণো নাই আজি। এতিয়ালৈকে অলপ আধাখিনি ৰোৱা হৈ গৈছে আৰু বহুত ডোখৰ ৰুব আছে, কাৰণ আজিয়ে ৰুব লাগিব এইখিনি। নৰুলে আকৌ পানী নাইকিয়া হৈ যাব। যি ৰ'দ দিছে, ৰ'দৰ কাৰণে পানী বহুত শুকাই গৈছে। এয়া আধাখিনি ৰোৱা হৈ গ'ল। যি ৰ'দ, এতিয়া ছাঁত বহি ভাত খাব আহিছোঁ আমি। এয়া চাওক, কি গৰম। মা ভাতটো বা পটাপট খাই লওঁ আমি। এতিয়া ছাঁত অকণমান বহি লৈ দেউতাই ভাত বনাই আনিছে, ভাত বনাই লৈ আহিছে। এতিয়া আমাৰ ঘৰৰ গোটেই মানুহ এতিয়া পথাৰত আছোঁ। ভাজি ভাত, সেয়া ভাত, মায়ে ভাত উলিয়াই দিছে, দেউতাই বনাই লৈ আহিছে ভাজি ভাত, অমিতা আৰু আলু ভাজি। পথাৰত ভাজি ভাতেই খাই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কিন্তু মোৰ আলু ভাত মানে ভাজি ভাত খাই বহুত ভাল লাগে। আমাৰ এতিয়া ভাত খোৱা হৈ গৈছে। ভাত খাই অলপ সময় বহি এতিয়া মাহঁত পথাৰলৈ আকৌ ৰুব গৈছে। মা, দেউতা গোটেইখিনি ৰুব গৈছে। যি ৰ'দ, সেইকাৰণে অলপ অলপ ৰখি ৰখি ল'ব লগা হৈছে। ময়ো যাওঁ আৰু পথাৰত ৰুবৰ কাৰণে। ৰ'দৰ তাপ আজি বহুত বেছি। সেয়া ওচৰত আৰু মানুহে ৰুই আজি মজা লাগিছেনে? পূৰা ৰুই আছে এতিয়া ধান। মজা পাইছে আৰু ৰুই। ৰ'দৰ হেৰিও বহুত বেছি। ৰ'দত মানে গৰমত ৰোৱাৰ মজাটো বেলেগ। শাওণ মাহৰ ইমান কষ্টৰে ৰোৱাৰ পাছত এতিয়া আকৌ যেতিয়া নদী বান্ধৰ পানী, সোৱণশিৰি নদী বান্ধৰ পানী যেতিয়া খুলি দিব, আকৌ এই ৰোৱাখিনি মৰি যাব। মৰাৰ পাছত আকৌ ৰুবৰ কাৰণে মানুহৰ কঠীয়াও নাথাকে। নদী বান্ধৰ পানী খুলি দিয়াৰ কাৰণে বহুত বেছি আমাৰ ইয়াতে লোকচান হৈ যায়।